স্বাগতম জনাইছোঁ পাব্লিক ইউটিউব চেনেলটিলৈ। ৰাতিপুৱা মই এটা ভিডিঅ' বনাইছিলোঁ যে 2 লাখ টকা কোনসকলে পাব। এতিয়া অলপ আগত লিংক এক্টিভেট হ'ল, এপ্লাই কৰা ৰেজিষ্ট্ৰেশ্যন লিংক মানে খোলা দিলে, এতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ আছে। তো সেইসকলে পাব যিসকলে নেকি মানে কিবা এটা কৰি আছে, কৰ্মসংস্থাপন কৰি আছে, ধৰ গাহৰি ফাৰ্ম হওক বা ফিচাৰী হওক বা দোকান এখন দি, ষ্টেচনাৰী দোকান হওক বা ফাৰ্নিচাৰ দোকান, তেনেকুৱা ধৰণৰ দোকান দি চলি আছে, বা কিছুমানে প্ৰফেশ্যনেল কোৰ্চ কৰি মানে নিজে কাম কৰি আছে, নিজে ইষ্টাব্লিছ হৈ আছে, চেল্ফ এমপ্লয় কৰি আছে, সেইসকলে পাব এই স্কিমটো 2 লাখ টকা। তাৰোপৰি আৰু এটা দেখাব লাগিব মেনুফেকচাৰিং কি কৰে, মেনুফেকচাৰিং মানে কেনেকৈ কৰে, তেনেকুৱা ধৰণৰ প্ৰজেক্ট বা তেনেকুৱা ধৰণৰ বনাব লাগিব। আৰু যিবিলাক দোকান আছে হয়তো লাইচেঞ্চ বা ট্ৰেড লাইচেঞ্চ বা এনেকুৱা ট্ৰেডটো কি কৰে, মানে মেনুফেকচাৰিং ক'ত কৰে, ধৰ গাহৰি পালন কৰি আছে, গাহৰি পালনটো কি কৰে, মেনুফেকচাৰিং কৰে, এইবিলাক ডিটেইলছ দেখাব লাগিব। এইখিনিয়ে আৰু বেলেগ একো নাই। ধৰ কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ লাগিব, বয়সটো ৰাতিপুৱা মোৰ হয়তো ভুল হৈছিল, 28ৰ পৰা 45 নে কি কৈছিলোঁ, 18ৰ পৰা হ'ব পাৰে, মানে বয়সটো এতিয়াও ক্লিয়াৰ হোৱা নাই, কিয়নো এপ্লাই কৰিলে মানে ডেট অফ বাৰ্থটো নলায়ে ছাৰ্ভাৰত, বয়সটো কিবা এটা কেটেগৰী মানে ক্ৰাইটেৰিয়া দিব, সেইকাৰণে হয়তো ছাৰ্ভাৰ আপডেট হৈ আছে, বয়সটো দিলে ডেট অফ বাৰ্থটো লোৱা নাই। বৰ্তমান সময়ত চব কাম হৈ আছে, ডেট অফ বাৰ্থটো লোৱা নাই। ডেট অফ বাৰ্থটো যেতিয়া লয় তেতিয়া মই কৰি পিনে একজন কোনোবাৰ কৰি মই সম্পূৰ্ণ দেখুৱাই দিম কি কি লাগে, কেনেকুৱা লাগে। মই এতিয়া চালোঁ প্ৰচেছ, মই কিছু চালোঁ, এইখিনিয়ে লাগিব ডকুমেণ্ট, বেলেগ একো ডকুমেণ্ট নাই ইয়াত। মানে কি কৰে, ধৰ পিগাৰী কৰে, কিছুমানে গাহৰি পালন কৰে, কিবা কৰে, এনেকুৱা ধৰণৰ ডকুমেণ্ট পায়তো ৰেজিষ্ট্ৰেশ্যন, সেইবিলাক কৰি ধুনীয়াকৈ যে মানে সাজু কৰি ৰাখক যদি নাই। এইখিনি আৰু বেলেগ একো নালাগে ইয়াত। আৰু BPLটো লাগিব, BPL হোল্ডাৰ হ'ব লাগিব, কিছুমানে চাউল পায়, কিবা পায়, এনেকুৱা BPLৰ তেনেকুৱা ধৰণৰ কাৰ্ড লাগিব। তো এইখিনি থাকিলে পাই যাব আৰু। তো ভিডিঅ'টোত এইখিনি আছিল, কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব, মই জনাই দিম। তো ধন্যবাদ।